নমস্কাৰ। মোৰ ককাইদেউ পূৰা শুই আছে আৰু এইফালে আমাৰ দৰা খাই এতিয়া যোৰহাট গৈ আছোঁ। ৰাতিপুৱা ছোৱালী পলাবলৈ গৈ আছোঁ 7টা বজাত। প্ৰথমবাৰ ন? জীৱন মোৰ প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ মানে আজিকালি বেলেগত পলুৱাইছোঁ বাৰু, ৰাতিপুৱা পলোৱা নাই মানে 7টা বজাত পলোৱা নাই। অভিজ্ঞতাটো কোৱা, অভিজ্ঞতা বঢ়িয়া লাগিছে আৰু বঢ়িয়া লাগিব ৰ'বা। এতিয়া আমি কি কৰি আছো? এতিয়া কোৱা সাকসেসফুল। এপিনে কৈছো এপিনে নতুন কোনোবা আহি আছে। এইফালে কইনা পুৰা কান্দিছে। এজনী ছোৱালী এদি চকু পানী ওলাইছে, নাপায় নহয় কান্দিব, মৰমে ঐ লাগিব, বিহুতে ঐ নাচিব লাগিব। আজি আমাৰ গাঁৱত বিহু আছে, আজি নচল নিবই লাগিব, ৰাতি 12টাতো নিবই লাগিব। এইজনী ধৰা এইজনী কইনা আজি তোমাক আনিব মুদুলি মুদুলি। আজি আঁকি লবা তুমি জোনৰে জোনা, পুৰণিৰে তলেদি জুমি চামে চকুলৈ, নুঠিবা দেউ চুপি মোৰে হাতত হাতে থৈ, দৰা সাজি তোমাক আনিম গৈ।